নমস্কাৰ। আজি আহিছোঁ চাদৰৰ আঁচলৰ ফুলখিনিত কিদৰে কাপোৰ লগোৱা হয় তাৰ ওপৰত ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু শেষত জনাব ভিডিঅ'টো চাই কেনে পালে। প্ৰথমতে আঁচলৰ ফুলখিনিৰ জোখটো লৈ ল'ম। এয়া এনেদৰে ফিটাৰ সহায়ত আপোনালোকে জোখটো লৈ ল'ব। ইয়াত 4.5 আছে, মই 4.5তকৈ বেছিকৈ লৈ ল'ম কিয়নো মুৰি দিওঁতে যিহেতু অলপ সোমাই যাব দুয়ো চাইডে, সেইকাৰণে 6 মান লৈ ল'ম। 6 বা 7 ইমানমান লৈ ল'লে হৈ যাব। এয়া দুখন কাপোৰ লাগিব দুয়োটা চাইডে, সেইকাৰণে দুভাঁজ কৰি দিলোঁ। সমানকৈ জুখি মই এনেদৰে কাটি উলিয়াই ল'ম আৰু দুখন যিহেতু লাগিব সেইকাৰণে এইটো চাইডৰ কাটি দুয়োখনে উলিয়াই ল'লোঁ মই। এনেদৰে এয়া দেখিছে। এতিয়া যিহেতু কাপোৰৰ ৰং মুগা কালাৰ, সেইকাৰণে মুগা গুলিয়ে ওপৰতো লৈছোঁ আৰু তলৰ ববিনটোতো লৈ লৈছোঁ। চাদৰখনৰ আগফালৰ পৰা কাপোৰখন মই লগাই যাম। এয়া এইটো চাইডৰ পৰা কাপোৰখন এনেদৰে তলৰ পিনে ভাঁজ লগাই ৰাইট চাইডৰ পৰা লগাব লাগিব প্ৰথমতে। এয়া ভালদৰে এনেকৈ ফিটিংকৈ জাপি ল'ব, লৈ কিনে ইয়াৰ পৰা আধা ইঞ্চিমান এৰি কিনে চিলাইটো দি যাম মই। এয়া এনেকৈ আধা ইঞ্চি আগপিনে এৰিলোঁ, তাৰ পৰা চিলাইটো দিম। আপোনালোকে এটা কথা মনত ৰাখিব, কাপোৰখন প্ৰথমতে যেতিয়া লগোৱা হ'ব তেতিয়াই ভালদৰে ফিটিং কৰি ল'ব, নহ'লে পিছত মিলোৱাটো দিগদাৰ হ'ব। কোচ খাই গ'লে দেখিব বেয়া হ'ব, যিহেতু আঁচলৰ কাপোৰ এনেও দেখা পোৱাতে থাকিব, সেইকাৰণে এনেদৰে সমানকৈ লৈ চিলাই যাব। এনেদৰে চিলাই কৰি চাদৰখনৰ মাজমানত মই এটা কোচ দি দিম। এয়া ভিডিঅ'টোত দেখুৱাৰ দৰে। কোচটো দিয়াৰ কাৰণ এটাই, যিহেতু কাপোৰখন লাইলিন কাপোৰ হয়, ধুই দিলে কাপোৰখন কোচ খাই যায়, সেইকাৰণে কোচটো দিলে তেতিয়া সেইটো প্ৰব্লেমৰ সন্মুখীন নহয়। ৰাইট চাইডে মোৰ চিলোৱা হৈ গ'ল। এতিয়া ৰাইট চাইডে যেনেকৈ চিলাইছোঁ লেফ্ট চাইডেও মই চিলাই কৰিম। এইটো চাইড মই এতিয়াতে চিলাই নিদিওঁ, দুয়ো চাইডে খোলা ৰাখিছোঁ, শেষত চিলাই দিম। এতিয়া লেফ্ট চাইডেও মই ৰাইট চাইডে যেনেদৰে চিলাই কৰিছিলোঁ লেফ্ট চাইডেও তেনেকৈ চিলাই যাম। এয়া তলৰ পিনে ভাঁজ লগাই দিছোঁ। এনেদৰে তলৰ পিনে ভাঁজ লগাই ইমূৰৰ পৰা সিমূৰলৈ মই চিলাই যাম। ৰাইট চাইডে যে মই কোচটো দি দিছিলোঁ, এতিয়া লেফ্ট চাইডেও সেই সেম কোচটোৱে মই দি দিম। এয়া সম্পূৰ্ণকৈ সমানকৈ লৈ এনেদৰে চিলাই যাব।
এয়া চিলোৱা হৈ গ'ল। দুয়ো চাইডে যে খোলা ৰাখিছোঁ, এতিয়া সেই দুয়োটা চাইড মই চিলাই কৰি ল'ম। এয়া এনেকৈ জাপি ল'ব তলৰ পিনে, লৈ কিনে দুয়োটা চাইড চিলাই দিব সমানকৈ। এনেদৰে চিলালে কাপোৰটো ফিটিং হৈ যায়, নহ'লে কেতিয়াবা কাপোৰটো কোচ খাই যায়। এনেদৰে চিলাই কৰিলে আপোনালোকে কোচ খোৱাৰ সমস্যাটোৰ সন্মুখীন নহয়, সেইকাৰণে ট্ৰাই কৰি চাব পাৰে। এটা চাইডৰ আঁচলত কাপোৰ লগা হৈ গ'ল। এতিয়া মই নেক্সট চাইডেও চেম প্ৰচেছতে চিলাই কৰি ল'ম। এয়া সেইটো চাইডে যিদৰে মই কাপোৰখন লগাইছিলোঁ, এইটো চাইডেও একেধৰণে লগাইছোঁ, সেইকাৰণে মই দেখুওৱা নাই আপোনালোকেও চাই বৰ পাব, ভিডিঅ'টো বহুত দীঘল হৈ গ'লে। ভিডিঅ'টো চাই কেনে পালে জনাব। লগতে আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি ৰাখি থ'ব, এনেকুৱা নতুন নতুন ভিডিঅ'ৰ সৈতে কানেক্ট হৈ থাকিবলৈ। এয়া সেইটো চাইডে মই যিদৰে কোচ দিছিলোঁ, এইটো চাইডেও দি দিছোঁ, আপোনালোকেও তেনেকৈয়ে চিলাব। পরানোরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুলেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে এয়া মোৰ সম্পূৰ্ণকৈ চিলোৱা হৈ গ'ল। দেখিছে, একেবাৰে কোচ খোৱা নাই, ফিটিং হৈ গৈছে। এনেদৰে আপোনালোকে ভিডিঅ'টো চাই ঘৰতে চাদৰৰ কাপোৰ লগাব পাৰে। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া এনেদৰে আপোনালোকে লগাবৰ কাৰণে ট্ৰাই কৰিব। আৰু আজি ভিডিঅ'টো ইয়াতে এৰিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বাই বাই।